নমস্কাৰ বন্ধু বান্ধৱীসকল মই দুলুমণি কলিতাই মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এইটো আজি লৈছোঁ মই মধুৰিআম আৰু আজি মই মধুৰিআম অলপ বেলেগ ধৰণে খাই আপোনালোকক দেখুৱাম গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু এনেকৈ খোৱা ভিডিঅ' আপোনালোকে বহুত দেখিছে ইউটিউবত কিন্তু মই আজি শেষত আপোনালোকক ৰিভিউ কৰি দেখুৱাইছোঁ মানে খাই সোৱাদ হয়নে নহয় সোৱাদ লাগে নে নালাগে সেইটো মই শেষত জনাইছোঁ আপোনালোকে গতিকে ভিডিঅ'টো শেষলৈকে চাব শেষত গম পাব ভাল লাগে নে নালাগে আৰু কি বস্তু দিলে বেছিকৈ ভাল লাগে গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ আৰু চেনেলটো বিশেষকৈ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকে খাই চাবচোন এনেদৰে মই ইয়াৰ এক পিচ ললোঁ এয়া কাজি টেঙাৰ ৰস দিয়াৰ কাৰণে বহুত ভাল লাগিছে এনেদৰে খাই চাবচোন মই আজি এনেদৰে খালোঁ এটা কাটি আমাৰ গাছৰে মধুৰিআম আপোনালোকে খাই জনাব কমেণ্টত কেনেকুৱা লাগিল আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোকে সকলোৱে এতিয়া ইয়াৰ এনেদৰে খাব পাৰিব